নমস্কাৰ জনালোঁ সকলো ৰাইজকে মোৰ ছেকেণ্ডটো ভিডিঅ'লৈ। চাওকচোন, ইমানেই অত্যাধিক গৰম পৰিছে, সকলো ৰাইজে বহুতেই কষ্ট পাইছে। এতিয়া যিহেতু আহিন মাহ নহয় জানো, গৰমৰ ঠাইত ঠাণ্ডা হ'ব লাগে, এতিয়া যিহেতু গৰমেই হৈ আছে। ভাবিলোঁ ৰাইজক এবাৰ খোজকাঢ়ি গৈ এইফালে আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাওঁচোন। চাওকচোন, ইমান গৰম পৰিছে, এইফালে খোজকাঢ়ি আহি থাকোঁতে ৰাস্তা ঘাটত ভৰি দিবই নোৱাৰি। মই গোটেই ঘামি জামি জোলা জপৰা হৈ পৰিছোঁ। চাওকচোন, গোটেই মানুহজনী ৰঙা বগা হৈ পৰিছোঁ। ভাবিলোঁ ভগৱানক স্মৰণ কৰি এটি দিহানাম আগবঢ়াওঁ, তাত যদি ভুল হয় আপোনালোক সকলোৱে শুধৰাই ল'ব। এই সূৰ্য দেৱতা কিনো তোমাৰ লীলা, আহিনৰ মাহতে কিয় ইমান গৰম দিছা। এই সূৰ্য দেৱতা এয়াই কি কৰিলা, আহিন মাহত ঠাণ্ডাৰ ঠাইত গৰমহে দি আছা। কি কৰিলা সূৰ্য দেৱতাৰ, আহিন মাহ সোমালেহি ৰাইজক ক্ষমা কৰা। এতিয়া মই পদ ভাগি গাম। আহিন মাহৰ 5 দিন হ'ল, ঠাণ্ডা আহিবৰ হ'ল, বতাহো নাই বৰষুণ নাই, ৰ'দহে বেছি হ'ল হে ৰাম ৰাম। হে বায়ু দেৱতা বতাহে জাক মাৰা, হে বৰুণ দেৱতা বৰষুণে দিয়া, হে বায়ু দেৱতা বতাহে জাক মাৰা, হে বৰুণ দেৱতা বৰষুণে দিয়া। আপোনাৰ অপেক্ষাত ৰাইজ সকলে ৰৈ আছে, ৰাইজকে ৰক্ষা কৰা হে ভগৱান, ৰাইজকে ৰক্ষা কৰা হে ভগৱান, ৰাইজকে ৰক্ষা কৰা হে ভগৱান, ৰাইজকে ৰক্ষা কৰা। নমস্কাৰ জনালোঁ, সকলোৱে যেন মোৰ ভিডিঅ'টো আঁকোৱালি লয়। ক'ৰবাত যদি ভুল হৈছে আপোনালোকে শুধৰাই ল'ব। তাকে কৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ সকলোলৈকে।